Hey guys, welcome to my vlog. আশা কৰোঁ আপোনালোকে ভালে আছে চাগে চবে। আৰু আজি মই দেখাব ওলাইছোঁ দুটামান বস্তু। দাদা এটা ঘৰলৈ মই গৈছোঁ। দাদা এটা ঘৰৰ ওপৰত নিজৰ দোকান এখন আছে আৰু দোকানখনত মানে বহুত ভাল ভাল বস্তু আছে, মানে ল'ৰাৰটো চব আছে, ছোৱালীৰো বহুত কিবা বস্তু আছে। আপোনালোকে চাই থাকক, গম পাব চব। 2000 years later সেইবিলাক চাব পাৰে। এইটো মই যোগাৰ কৰিছোঁ, মানে যোগাৰটো হ'ল মানে এইটো ভিজি আছিল, মানে ই নালাত সোমাই গৈছিল ভাইটিজনে চাইকেলখন লৈ। যেতিয়া অহাৰ পিছত ই মোক ক'লে যে এনেকৈ তেনেকৈ নালাত সোমাই গৈছোঁ, মই কি কৰোঁ। তো মই তাক ধুব দিলোঁ। ধোৱাৰ পিছত মই এনেকুৱাকৈ মানে কি পলিথিন বান্ধি ল'লোঁ, নহ'লে এইটো মোৰ পেঞ্চিল ভিজি গ'ল। বলক এতিয়া আপোনালোকক মই দেখাই আছোঁ বাকী চব। তো গাইজ এতিয়া বলক মই এতিয়া লৈ গৈছোঁ আপোনালোকক ডিচেম্বৰ তাৰলৈকে কিংছ কালেকশ্যন অফ আছাম। আপোনালোকে জানে চাগে, তাতে যোনে যোনে দাদাৰ ভিডিঅ' চায় কিংছ কালেকশ্যনৰ কথা, তাতে বহুত ভাল ভাল কাপোৰ পায়, বহুত ভাল ভাল বস্তুবোৰ পায় তাতে, ল'ৰা মানুহৰ আৰু ইউনিচেক্সুৱেলো পায় কিছুমান বস্তু। আৰু আপোনালোকে চাই থাকক, গম পাব কিমান কি পায়, কি কি নাপায়। আৰু ভাল লাগিলে আপোনালোকে আহি কেনে ইয়াতে ল'ব পাৰে, আৰু মই ডিছক্ৰিপশ্যনত চব দি দিম বাৰু। আৰু মই চব দেখাই আছোঁ বলক এতিয়া। তো আহি পালোঁ মই এতিয়া ডিচেম্বৰৰ ঘৰত, আৰু বলক এতিয়া আপোনালোকক মই দেখাই আছোঁ দোকানৰ কি কি আছে, কিমান কি আছে, চব ইনফৰ্মেশ্যনখিনি মই দি আছোঁ এতিয়া আপোনালোকক। এইটো চাব পাৰে দোকানখন। বাকী ইনফৰ্মেশ্যনটো মই জেচন ভাই তাতে কিবা এটা কৰি আছে, মই তাৰপিছত দি আছোঁ অকণ পিছত। जरा सबर करो बोला धक्का मुक्की नहीं कर। So hey guys, মই আহি পালোঁ এতিয়া জেচন ভাইৰ ঘৰত কিংছ কালেকশ্যন। আপোনালোকে গম পাই চবে, যোনে যোনে চাই দাদাৰ ভিডিঅ'। আৰু এতিয়া চাওক আপোনালোকে আমি ক'ত আহি পালোঁ এতিয়া চাওক। আপোনালোকে গমেই নাপায় চাগে, গুৱাহাটীৰ ভিতৰত এনেকৈ কালেকশ্যনৰ মানে হোম বেছ দোকান এখন আছে, আৰু ইয়াতে ইমান বস্তু পায় বুলি, আৰু ইমান ধুনীয়া ধুনীয়া বস্তু পায় আপোনালোকে গমেই নাপায় চাগে। আপোনালোকে চাওক, ইমান ভাল ভাল বস্তু পায়, ইমান ভাল কোৱালিটি, মানে কোৱালিটি চালে আপোনালোকে ক'ব গাইজ ইমান ধুনীয়া কোৱালিটি। চাওক গাইজ, এইটো চাওক গাইজ, জৰ্ডানৰ চাওক গাইজ, একদম মাষ্টাৰ পিচ। এইটো চাওক গাইজ, এইটো চাওক আপোনালোকে চাওক। মোৰ মাথা কাম কৰা নাই গাইজ, ইমান ধুনীয়া ধুনীয়া মানে বস্তু আছে ইয়াতে। চাওক কি ক'ম আৰু, এইবোৰ চাওক গাইজ। এতিয়া মই দিচেন ভাইক এইবোৰৰ দাম চাম চব কি হয় মই ইমান ভালকৈ নাজানো, চব মই দিচেন ভাইক ভালকৈ সুধি কেনে মই দেখাই আছোঁ আপোনালোকক। এইটো চাব পাৰে, এইটো তলত চাওক। ইফ ইউ নো ইউ নো, সেইটোৱে আৰু। If you don't know, now you know. আল্টিমেট মানে লাইট জ্বলে চাগে ন? এইটো লাইট নজ্বলে, এইটো লাইট জ্বলে ইজি। এইটো মডেল আছে, ৰেডিয়াম চলে। আৰু পেনবোৰ চাব পাৰে, এইবোৰ চব ইডিডাছৰ, নাইকৰো আছে, আৰু কিবা কিবি ব্ৰেণ্ড আছে মই ভালকৈ নাজানো। চুমা আছে, আৰু এইবোৰ চব গাইজ। আপোনালোকে যদি ভাবিছে কাপোৰ কম আছে, এইবোৰ চব এবাৰ চাই ল'ব পাৰে। ষ্টক মানে ভৰ্তি হৈ আছে, আৰু ষ্টক আহি আছে। তো গাইজ এতিয়া কালেকশ্যনবোৰ চাব পাৰে, ইমান ধুনীয়া ধুনীয়া কালেকশ্যন। এইটোৱে হ'ল জিচন ভাইয়া, কিংছ কালেকশ্যনৰ অ'নাৰ। কি খবৰ চবৰে? আৰু আমাৰ দোকানত
সো সাহিল ভাই ভিডিও সাহিল ভাই ব্লগিঙত আহিছে বহুত ভাল লাগিছে এইটো এণ্ড সাহিল ভাই কোৱা কি কৰিম কোৱা এতিয়া আৰু চব মানে ডিটেইলছ লাগে আৰু দোকানৰ যিমান যি আছে মানে কেনেকৈ মানে কিমান প্ৰাইজৰ পৰা কিমানলৈকে So my introduction is মোৰ নাম হ'ল জিশান এণ্ড আপোনালোকে এতিয়া চাই আছে কিংছ কালেকশ্যন আছাম এণ্ড আমাৰ যোনটো এইটো মানে কনচেপ্ট হয় আমাৰ লাষ্ট ইয়াৰ আমাৰ অলমষ্ট 6 মান্থ আমি 7 মান্থত পৰিছোঁ চ' 7 মান্থৰ পৰা আমি মানে সেই এইটো মানে বিজনেছটো ৰান কৰি আছোঁ চ' আমাৰ বেচিকেলি সব প্ৰিমিয়াম প্ৰডাক্টৰ আমি ডিল কৰোঁ একদম আপোনালোকে চাব পাৰে আপোনালোকে স্নিকাৰ্ছৰ পৰা যেনেকুৱা আপোনালোকে জাষ্ট আহি পাইছে এণ্ড আমাৰ চাহিল ভাই লাগ ভাল মানে যোনদিনা আহিছে জাষ্ট চাওক নতুন ব্ৰেণ্ড নিউ এইবোৰ চাওক ইজি শ্লাইচ হয় এইবোৰ বহুত কম পাব আপোনালোকে এইটো চাওক আলফা বাউন্স এইটো এডিডাছৰ আলফা বাউন্স হয় এণ্ড ক্ৰক্স চ্ৰক্স চব জাষ্ট এইবোৰ নতুন আহি পালে এণ্ড আমাৰো এটা ইউটিউব চেনেল আছে আপোনালোকে চাব পাৰিব এণ্ড বাৰু আমি এতিয়া চাহিল ভাইক আপোনালোকে দেখা চাওক এইটো চাওক এইটো আলফা বাউন্স হয় এইটো চাওক জৰ্ডান চ' আমাৰ চাহিল ভাইয়ে দেখাই দিছে অলৰেডি এণ্ড ইয়াৰ বাহিৰে এইবোৰতো জাষ্ট শ্লাইডছ হয় এণ্ড আমাৰ যোনটো মানে কোৱালিটি পাব মানে টপ কোৱালিটি আমি মানে টপ কোৱালিটি ডিল কৰোঁ এণ্ড প্ৰাইচ ৰেঞ্জটো আপোনাৰ কমৰ পৰা যেনেকুৱা আমাৰ টি শ্বাৰ্টত ইয়াতে চাব পাৰে টি শ্বাৰ্টৰ আমাৰ ৰেঞ্জ ষ্টাৰ্ট হ'ব ইয়াতে আমি চব বেলেগ বেলেগকৈ ৰাখিছোঁ ইয়াতে এইকেইটা যোনকেইটা আছে আপোনাৰ ধৰক 300ৰ পৰা 500 ৰেঞ্জত এইখিনি আছে ঠিক আছে ইয়াতে আছে আপোনাৰ 600 800 ৰেঞ্জত এনেকুৱা ইম্পৰ্টেড আছে আপোনাৰ আপ টু 1500 ৰেঞ্জলৈকে ঠিক আছে এইপিনে চোৱা মানে ভেৰাইটিজ আছে কম দাম প্লাছ প্ৰিমিয়াম প্ৰডাক্ট যেনেকুৱা আপোনালোকক এইটো দেখাই দিছোঁ এতিয়া আপোনালোকে চাহিল ভাই তোমালোকেতো জানা তোমালোকেতো আজিকালি ল'ৰা বহুত ঘূৰা কেনেকুৱা এইবোৰ বহুত ট্ৰেণ্ডত যেনেকুৱা এইবোৰ চাই লোৱা তোমালোকে প্ৰিন্টছবোৰ চাই লোৱা এনেকুৱা ভেষ্ট বেক চাইড ফ্ৰণ্ট চাইড এণ্ড কোৱালিটি একদম টপ কোৱালিটি চোৱা একদম চব এইটো ট্ৰাই ফিট নাইকি হয় এণ্ড আমাৰ তাত চব সেনেকুৱা ব্ৰেণ্ডৰে পাই যাবা আৰু চোৱা প্ৰিন্টছৰ ওপৰত প্ৰিন্টছ এনেকুৱা ইয়াৰ যদি তোমাৰ হাফ পেণ্টছ লাগে হাফ পেণ্টছ চোৱা কিমান ভেৰাইটি আছে চ' মেইনলি আমি অনলাইন হোম ডেলিভাৰী হৈ যায় অল অভাৰ ইণ্ডিয়া মেইনলি আমি আমাৰ অসমৰ কাৰণে অসমৰ যিমান য়াং ল'ৰাৰ কাৰণে আজিকালি ইমান ভাল কাপোৰ নাপায় আমিও যেতিয়া বিচাৰিছোঁ চ' তোমালোকে চোৱা এইটো আণ্ডাৰ আৰ্মাৰ হয় ড্ৰাই ফিট চ' ভেৰাইটি আমাৰ তাত অবভিয়াছলি পাই যাবা এণ্ড যেনেকুৱা আজিকালি চবতকৈ ট্ৰেণ্ডিং বস্তু কি হয় চোৱা ট্ৰেণ্ডিং বস্তু টি শ্বাৰ্ট য়াং ল'ৰাৰ মাজত টি শ্বাৰ্টৰ ভেৰাইটি চোৱা তোমাৰ 100% অৰিজিনেল মেটেৰিয়েল ঠিক আছে আমাৰ তাত ইম্পৰ্টেডো আছে আৰু বেছিভাগ আমি অৰিজিনেল ডিল কৰোঁ ঠিক আছে তোমালোকে চোৱা তোমালোকে আজিকালি যোনকেইটা ভাল পোৱা ফ্ৰণ্ট বেক প্ৰিণ্ট চোৱা এইবোৰ চব 100% অৰিজিনেল ব্ৰেণ্ডবোৰ হ'ব তোমাৰ জাৰা H&M পুল এণ্ড বিয়াৰ মিক্স ব্ৰেণ্ড হয় ঠিক আছে চোৱা এনিমে ব্ৰেণ্ড ঠিক আছে প্ৰিন্টছবোৰ চাই লোৱা এইটো চোৱা প্ৰিণ্ট চোৱা চ' আৰু বস্তুকেইটা একদম 100% আৰু গাইজ মই এটা কথা এটা ক'ব বিচাৰোঁ এইবোৰ যে দেখা পাই আছে এইবোৰ পিংক হৈ গৈছে এইবোৰ পিংক নহয় এইবোৰ ডাৰ্ক ৰেড হয় বহুত ভাল কালাৰ হয় মোৰ ভিডিঅ' কোৱালিটিটো বেয়া জাষ্টিছ হোৱা নাই একো নাই আৰু এইকেইটাও যে ৰেডকেইটা যে দেখা পাইছে এইবোৰ ৰেড হয় হা ডাৰ্ক ৰেড হয় বহুত ধুনীয়া কালাৰ হয় অৰিজিনেলি আপোনালোকে অৰিজিনেলি আহোঁতে গম পাব চাহিল ভাই আমাৰ ভিডিঅ' ভাইৰেল হৈ গ'লে অবভিয়াছলি কেমেৰা কোৱালিটি নেক্সট ভিডিঅ'তে আপোনালোকে ভাল পাই যাব জাষ্ট আপোনালোকে চাহিলক ছাপৰ্ট কৰক মোৰো বহুত ভাল লাগিছে প্ৰিণ্টছ হওক মাৰিঅ' প্ৰিণ্ট ঠিক আছে মই জাষ্ট তোমাক আইডিয়া দি আছোঁ ঠিক আছে বাৰু পিছত চাহিল ভাই আমাৰ নতুন কালেকশ্যন যেতিয়া আহি থাকিব আপোনালোকে যদি এনেকুৱা টাইপৰ ভিডিঅ' যদি চাই ভাল পায় তো চাহিল আহি থাকিব বিকজ ই মোৰ সৰু ভাইটিয়া হয় চ' ইয়াতে চাব পাৰে কেনেকুৱা লাগিছে প্ৰিণ্টবোৰ চাহিল ভাই বাৱাল একদম মাখন স্কাল প্ৰিণ্ট চ' এইবোৰ জাষ্ট তোমাক মই চেম্পলকে দেখাই আছোঁ চোৱা প্ৰিণ্ট চোৱা ইটা পুৰা আধা পুৰা কাৰ্টুন প্ৰিণ্ট ঠিক আছে ফুল ট্ৰেণ্ডিং এতিয়া তোমাক কিছুমান মই দেখাম জাৰা এইটো ব্ৰেণ্ড চোৱা এইবোৰ আমাৰ অসমত আহিয়ে পোৱা নাই এনে একদম স্কেনাৰৰ লগত পাব ঠিক আছে বেছিক এইটো জানা চবে বেছিক পিন্ধে জাৰা H&M সব বেছিক চলে ন এনেকুৱা আমেৰিকা চাবা আমেৰিকা UK সব বাহিৰত আজিকালি আমাৰ ইণ্ডিয়াত বহুত ট্ৰেণ্ডিং হৈছে কালাৰ ভেৰাইটি চোৱা এইটো চব ছিংগল কালাৰ হয় ঠিক আছে গাইজ এইটো পুৰা ব্লেক হয় হা চ' চাব পাৰা ফোনত মোৰ বেলেগ আহি আছে অকণমান চৰি এইবোৰ চোৱা এতিয়া তোমাক যোনবোৰ মই প্ৰিণ্টেডবোৰ দেখাইছোঁ প্ৰিণ্টেডবোৰৰ ৰেঞ্জ আমাৰ তাত চোৱা হ'লচেলত ল'লেতো বহুত মই ৰিটেইল প্ৰাইচকেইটা কৈ দিছোঁ ৰিটেইল প্ৰাইচটো তোমাৰ 600ৰ পৰা 800ৰ ভিতৰত
মোটামুটি মেক্সিমাম টি-শাৰ্ট আমাৰ কভাৰ হৈ যায় ঠিক আছে যদি মানে একদম বঢ়িয়া কোৱালিটি আৰু যদি অলপ কম কোৱালিটি লাগে তেনেহ'লে 500 300 ৰ পৰা 500 লৈকে তোমালোকে ইজিলি পাই যাবা আৰু বিহুত অফাৰ আহি থাকে আমাৰ আৰু মই চাৰ্ট দেখাই আছো চাৰ্টত ইয়াতে এইবোৰ তো চেম্পল হয় তুমি দেখালা তুমি দেখাইছা না ভিতৰত ষ্টকটো সো ষ্টকটো দেখাইছো এইবোৰ জাস্ট চেম্পল লগোৱা হৈছে হা চাৰ্টৰ চেম্পল মই জাস্ট আইডিয়া দিছো ইয়াত ডিমান্ড এইটো জাস্ট আমাৰ যে কাস্টমাৰ আহে দূৰৰ পৰা ইহঁতে মানে চেম্পল কৰা আমি যে কওঁ এনেকুৱা আমাৰ ভেৰাইটিটো এইটো হয় তো কাৰ কিমান পিস লাগে জানো এইটো পুৰা সেট লাগে মানে সেট ওয়াইজ ল'ব পৰা ঠিক আছে এনেকা দোকানৰ কাৰণে এইটো চোৱা প্ৰিন্টস বু চোৱা প্ৰিন্টস অফ গাইস পাৱাল প্ৰিন্ট চোৱা একদম ৰেয়ন ফেব্ৰিক হয় তোমালোকে সামাৰ পিন্ধিবা মানে ঠাণ্ডা লাগে এইটো ফেব্ৰিক এনেকুৱা হয় পিন্ধিলে তোমালোকৰ ঠাণ্ডা লাগিব মানে গৰমৰ দিনত যদি ঠাণ্ডা লাগিব মন যায় সো চাইছা না এনেকুৱা কুল চাওঁতে ভাল লাগে চাই কেনে মানে কালাৰটোৱে মানে বহুত ধুনীয়া মানে কালাৰ চাইছা না এইটো জাস্ট স্টাৰ্টিং হৈছে এইটো জাস্ট এটা আহি পাইছে এইটো আমি আকৌ খুলিম এতিয়া ঠিক আছে তো সাইলৰ ভাই চেনেলত আহি থাকিব আপোনালোকে জাস্ট কালেকশ্যন চাওক মোৰ ভাল লাগিছে দেখাই ভাল লাগে আৰু চোৱা টমি যোনটো অৰিজিনেল মানে অৰিজিনেল টমি টি-শাৰ্টৰ প্ৰাইচ কিমান হয় অৰিজিনেল প্ৰাইচ একদম যদি শ্ব'ৰুমত এটা টমি হিলপিকাৰৰ যদি একদম টি-শাৰ্ট কিনিব যোৱা কিমান টকা ল'ব মিনিমাম 2,000 পৰা 3,000 4,000 টকা তো হ'বই ঠিক আছে সেম বস্তু আমাৰ তাত 600 ঠিক আছে চোৱা 100% হৈ যায় দেখাই দিয়া পাব্লিকক এইবোৰ বিশ্বাস নকৰা বস্তু হয় কিন্তু আমি আনি আছোঁ 600 ৰ পৰা 900 ৰেঞ্জত তোমালোকে এনেকা 100% অৰিজিনেল প্ৰিণ্টছ হোৱা যোনবোৰ এতিয়া গৈ তুমি শ্ব'ৰুমত পাবা এই সেম বস্তু ইয়াতে আছে আমাৰ তাত ঠিক আছে আমি বাল্কত ডিল কৰোঁ আৰু এটা প্ৰিণ্ট দেখাই দিছোঁ নতুন প্ৰিণ্ট আহিছে জাষ্ট তোমাক এতিয়া এইবোৰ চোৱা তোমালোকে আজিকালি চবে হেৰি চোৱা এনেকৈ ইনষ্টাগ্ৰামত এইবোৰ আহি থাকে কিন্তু আজিকালি এইবোৰে আমাৰ পৰা লৈ মানুহে গৈ ইনষ্টাগ্ৰামত নিজৰ পেজ বনাই চেল কৰে আমাৰ পৰা হোলচেল লৈ ঠিক আছে প্ৰিণ্ট চোৱা মই কৈছোঁ না প্ৰিণ্ট চোৱা এইটো প্ৰিণ্টটো দেখাই পাইছে চোৱা বেছিকত হয় তোমাক ইয়াৰ আগত ড্ৰপ শ্বল্ডাৰ দেখাইছোঁ এইবোৰ বেছিক প্ৰিণ্টত হয় চোৱা ভাইব চোৱা কেলিফৰ্ণিয়া প্ৰিণ্ট চোৱা আৰু এইটো বস্তু চোৱা ফ্লৰিডা ঠিক আছে এইটো চোৱা এইটো কালাৰ ভেৰাইটি চোৱা আমাৰ তাত ইম্পৰ্টেড ফেব্ৰিক হয় ঠিক আছে চ' এইবোৰ এনেকুৱা টাইপৰ যদি বস্তু লাগে চ' ডেফিনেটলি আমাৰ তাত আহিব পাৰে এতিয়া জিন্স আমাৰ আহি আছে অন দ্য ৱে কিছুমান তোমাক ইম্পৰ্টেড চেম্পল দেখাইছোঁ এনেকুৱা টাইপৰ প্ৰিণ্ট আহিব ঠিক আছে ইম্পৰ্টেড এইবোৰ হ'ল টাৰ্কি ইম্পৰ্ট বহুতক মানে আমাৰ তাত চব ভেৰাইটি পাব চব যাক মানে একদম প্ৰিমিয়াম লাগে চুচি মানে সেইবোৰ পিন্ধি ভাল পায় লাইক আমাৰ কাষ্টমাৰ বেছটো সেনেকুৱা চোৱা মানে ইয়াৰ ওপৰত প্ৰিমিয়াম বস্তু চাইছানে তুমি আমাৰ অসমত কেতিয়াবা এইবোৰ চোৱা ইয়াতো বাঘ আছে এটা প্ৰপাৰ বাঘ বনোৱা আছে ইয়াত ঠিক আছে টাইগাৰ আৰু প্ৰিণ্ট কেইটা চোৱা পুৰা ইম্পৰ্টেড আৰু এনেকুৱা টাইপৰ আহিব চব মানে ৰেঞ্জবোৰ তোমাক কৈ দিছোঁ চব এইটো প্ৰিণ্টটো চোৱা এনেকুৱা লাগিব অৰিজিনেল 3D প্ৰিণ্ট চোৱা 3D প্ৰিণ্ট একদম জাষ্ট তোমাক আৰু দেখাই দিছোঁ এটা প্ৰিণ্ট দেখাই দিছোঁ এইবোৰ প্ৰিণ্ট চোৱা এবাৰ এনেকুৱা টাইপৰ চোৱা আজিকালি যি লাগে পাব্লিকক এইটো জাষ্ট ফ্ৰণ্টত দেখিছে বেক চাইডত বম আছে বম আছে চাওক মানে কোৱালিটি প্ৰিণ্টৰ কোৱালিটি চাওক এইটো চাওক জাষ্ট এইবোৰ চেম্পল দেখাইছোঁ এনেকুৱা আমাৰ তাত 100টামান প্ৰিণ্ট পাই যাব আপোনালোকে চ' চাই লৈ বহুত দীঘল হৈ যাব কোৱা আৰু এইপিনেতো দেখাইছা তুমি কাৰ্গৰ মানে এইটো বেছিক কথা কৈছোঁ এটা তোমাক যোনবোৰ মানে চাওক এইটো ব্ৰেণ্ড চাওক কাৰ্গৰ ঠিক আছে বহুত আমাৰ তাত চব ব্ৰেণ্ডৰ পাব এইটো ব্ৰেণ্ডৰ পৰা চোৱা কি ব্ৰেণ্ডৰ হয় ঠিক আছে অৰিজিনেল ল'ব যাব 6,000 ৰ পৰা ষ্টাৰ্ট হ'ব 5,000 তো মিনিমাম ষ্টাৰ্ট হ'ব আমাৰ তাত যোনটো আমাৰ কাৰ্গৰ ৰেঞ্জ ষ্টাৰ্ট হয় অনলি আপোনাৰ 899 ৰ পৰা ষ্টাৰ্ট হৈ যায় 89 ৰ পৰা 17 2000 মেক্স আৰু ধৰা এইটো অৰিজিনেল লোৱা 6,000 আৰু 1,500 টকা ডিফাৰেঞ্চটো চোৱা 4,500 টকা ডিফাৰেঞ্চ হৈ যায় চ' অৰিজিনেল আমি যোনটো কপি বুলি ক'ম কপি এনেকৈ 2 নম্বৰী কাম নাই চব পিনে ফাৰ্ষ্ট কপি আছে কপি এইবোৰ চব এইবোৰ অৰিজিনেল নহয় কপি এইবোৰ চব পিউমাত আপোনালোকে যাব এইবোৰ টেগিং আহে ঠিক আছে এইটো টেগটো লৈছোঁ ইয়াতে এইবোৰ টেগ চোৱা পাব্লিকটো এইবোৰ চাব খোজে 4,999 ঠিক আছে আমাৰ তাত অনলি 1,100 আহিবা আৰু ডিছকাউণ্ট কৰি দিম ঠিক আছে মানে কৈছোঁ জাষ্ট মানে ৰেঞ্জ কেইটা কৈছোঁ এইটো আমাৰ তোমাৰ ছিংগল পিচ আহিবা তোমালোকে মাল্টিপল লগা 1,100 ৰ পৰা আমি বহুত ডিছকাউণ্ট এনেকুৱা হয় চাওক এইটো চোৱা জাষ্ট এনেকুৱা বাটন কেইটা চাওক বাটন দুটা বাটন খুলি যাব ইয়াত 10টা বাটন থাকে ঠিক আছে একদম বেগি প্ৰিণ্টত চোৱা
এনেকুৱা স্কেনাৰ আহিব এইটো চোৱা সো মানে কমি নাই এইটো এটা প্ৰিন্ট আছে এইটো এটা প্ৰিন্ট আছে একদম মানে অৰিজিনেল যোনটো মানে তুমি এতিয়া ৱেবছাইটত মানে এইবোৰ আমাৰ গুৱাহাটীতো নোপোৱা এইবোৰ জাষ্ট লঞ্চ হোৱা হয় বাহিৰত লঞ্চ হোৱাৰ আগত এনেকুৱা আমাৰ তাত আহি যায় মানে সো কথা আপোনালোকে চালে এণ্ড আৰু কুল বস্তু এইটো চবতকে ধুনীয়া বস্তু এইটো চোৱা এটা আমি এতিয়া আমাৰ মোৰ নিজৰ চেনেলতো দেখুৱা নাই চাইল্ড বাই চেনেল মই দেখুৱাই আছোঁ ফাৰ্ষ্ট টাইম মানে চোৱা প্ৰিন্স কেইটা চোৱা চামাৰত এইটো বস্তুকেইটা তুমি একে দেখাই দিওঁ যেনেকুৱা এইটো আছে এইটো খুলি দিয়া কি ভাল পাব এতিয়া যদি ঘৰত যদি কোনোবা আপোনাৰ ভাইটি বা এনেকুৱা ভতিজা ভাগিন যদি আছে সিহঁতৰ কাৰণে লৈ যাওক চামাৰ ভাইবছটো চাওক এবাৰ পেণ্টৰ লগত ঠিক আছে এইটো 1 বছৰৰ পৰা 6 বছৰলৈকে আছে বৰ্তমান চব আছে বৰ্তমান আছে আৰু মই ভাবিছোঁ মানে মই এনেকুৱা মানে মোৰ মানে পইচাৰ লগত ইমান এৰি নাই মোক মানে ভাল লাগে মানে যোনবোৰ চব কুল কালেকশ্যন কুলেছ আমি নাপাওঁ পইচা অলৱেজ মানে সদায় মেটাৰ নকৰে মোৰ কথা আছিলে যে বেষ্ট কালেকশ্যন দিম আজিকালি পইচা মানুহ চবেই দিয়ে ন পইচা আপুনি মোৰ পৰা অলপ পইচা দিব লাগিব আপুনি যদি শ্ব'ৰুমৰ পৰা দিয়ে তাতো দিব লাগিব কটন বজাৰ ফেঞ্চি চবতে দিব লাগিব বাট দ্য থিং ইজ ডেট কোৱালিটি এটা ট্ৰেণ্ডিং বস্তু আছে আজি মাৰ্কেটত বাহিৰত যোনটো পিন্ধিলে আপোনাক বহুত ধুনীয়া ক্লাছী লাগিব ন চ' এনেকৈ ছাপৰি কোৱালিটিৰ বস্তু একো নাপাব আপোনালোকে চাওক এবাৰ এইটো বহুত ভাল লাগিছিলে আউট অফ নহয়ে মই লৈ আনিছিলোঁ মই নাজানো মোৰ চেল হ'ব নে নাই বিকজ মই সৰু বাচ্চা চেলে নকৰোঁ চ' মোৰ কথা হ'ল মোক ভাল লাগিছে চ' মই আপোনালোকক দেখুৱাই ভাল পাওঁ চাওক স্পাইডাৰমেন বেটমেন চ' এনেকুৱা টাইপৰ আমাৰ ভাইবছত যদি লাগে গোৱা ভাইবছ এইটো চাওক গোৱা ভাইবছ আপোনাৰ বাচ্চা যোন আছে বাচ্চাক বা ভাইটি ভণ্টিক পুৰা গোৱা ভাইবছ দিব পাৰিব আৰু এনেকৈ গিফ্ট দিয়াৰ কাৰণে ঘৰত পিন্ধিব এনেকৈবোৰ পিন্ধি ফুৰিলে কেনেকুৱা টাইপৰ ভাল লাগিব কিউট লাগিব এইটো এটা আৰু ইয়াৰ পিছফালেও এটা আছে চ' আৰু নেক্সট এটা ভিডিঅ' শ্বুজ আমি গোটেই কালেকশ্যন শ্বুজখিনি নেক্সট ভিডিঅ' এটা ভিডিঅ'ত গোটেই অকল শ্বুজ এক্সক্লুচিভ কাৰণ শ্বুজৰ কাৰণে আমাক দেখাই দিয়া এইটো এইপিনে দেখাই দিয়া নতুনকৈ এটা আমি পূৰা চাইডে বনাই আছোঁ জাষ্ট শ্বুজৰ কাৰণে অসমত আমি চবতকৈ বেষ্ট কালেকশ্যন ৰাখিম শ্বুজত চ' আমাৰ তাত এতিয়াও যোনকেইটা কালেকশ্যন আছে গোটেই দেখাব মানে বহুত টাইম লাগিব তো চাই লোৱা ভিডিঅ' এক্সক্লুচিভ এটা শ্বুজ কালেকশ্যন আমি শ্বুজ কালেকশ্যন দি দিম ঠিক আছে তো আপোনালোকে গম পালে গাইছ ইয়াতে চব শ্বুজবোৰ সোমাই যাব এটা এইটো ভালকৈ এইটো বনোৱা হোৱাৰ পিছত যিমান শ্বুজ আৰু শ্বুজ আহিব দাদাৰ চব শ্বুজবোৰ একেলগে কভাৰ আপ কৰি কেনে মই ভালকৈ ভিডিঅ' এটা বনাম আৰু ইয়াতে বাকী চব আপোনালোকে গম পালে কিমান কি আছে কি আছে ইয়াতে আৰু আপোনালোকে মই চব ডিছক্ৰিপশ্যনত চব দি দিম কি লিংকটো দাদাৰ লিংকটো দি দিম ইউটিউব চেনেলৰ পেজটো দি দিম আৰু ইনষ্টাৰ পেজটো দি দিম মই চব দি দিম আপোনালোকে ডিছক্ৰিপশ্যনত চাই কেনে লিংকটো পাই যাব আপোনালোকে আহি যাব দিয়ক বাই বাই গাইজ